বন্ধুসকল, প্ৰথমেই মই আপোনালোকক ধন্যবাদ জনাইছোঁ যে আপোনালোকে আমি কম সময়ৰ ভিতৰত আমন্ত্ৰণ জনোৱাৰ পাছতো মই নাই নেকি পোৱা নাই আমি আপোনালোকে সকলো ইয়ালৈ আহিছে তাৰ বাবে আমাৰ কংগ্ৰেছ দলৰ ফালৰ পৰা আপোনালোকক মই সাংসদ হিচাপে ধন্যবাদ জনাইছোঁ। ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত ইয়াৰ মূল সমস্যাবিলাক উপযুক্ত স্থানত সমস্যাবিলাকৰ বিষয়ে আলোকপাত কৰি এই সমস্যাসমূহ কেনেকৈ সমাধান, ইয়াৰ যিটো মূল সমস্যা সেই সমস্যাটো সংসদৰ মজিয়াত সজোৰে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু তাৰ পৰিপ্ৰেক্ষিতত কিখিনি হৈছে সেইখিনি মই আপোনালোকক জনাব বিচাৰিছোঁ। মই সুযোগ উলিয়াই ধুবুৰী লোকসভা সমষ্টি বা অসমৰ মূল এটা সমস্যা, যিটো সমস্যা আমাৰ অকল ধুবুৰী লোকসভাই নহয় গোটেই অসমৰে বিভিন্ন ঠাই চৰ আৰু চাপৰি, অৰ্থাৎ চৰ অঞ্চলৰ বিভিন্ন ঠাই, চাপৰি অঞ্চলৰ মাজুলীকে আদি কৰি বিভিন্ন ঠাই যিদৰে গৰাখহনীয়া সমস্যাটো আমাৰ মানুহক খুলি খুলি খাইছে সেই কথাটো উপস্থাপন কৰিবলৈ যত্ন কৰিছিলোঁ আৰু সংসদৰ মজিয়াত মই কৈছিলোঁ যে ফ্লাড এণ্ড ইৰোজন এই দুইটা প্ৰব্লেম বৃহৎ প্ৰব্লেম, কিন্তু বানপানীৰ সমস্যাটো দিল্লীত কম বেছি পৰিমাণে বুজি পায়, কিন্তু ইৰোজন যিটো আপোনাৰ হিন্দীত মিট্টি কাটাও বুলি কয়, ৰিভাৰ ইৰোজনৰ প্ৰব্লেমটো আপোনাৰ সাধাৰণতে অলপ দিল্লীত কম বুজে। কাৰণটো হ'ল মই বিচাৰি চাইছিলোঁ যে ভাৰতবৰ্ষৰ ভিতৰত এখন নদ আছে, যিখন নদ নাম ব্ৰহ্মপুত্ৰ। মই তাত সংসদত কৈছিলোঁ যে ব্ৰহ্মপুত্ৰখন নদী নহয়, ব্ৰহ্মপুত্ৰ নদ। বাকীবিলাক আমাৰ ফিমেল ৰিভাৰ আৰু আমাৰ ব্ৰহ্মপুত্ৰ এখন মেইল ৰিভাৰ, ব্ৰহ্মপুত্ৰ। সেইকাৰণে বহু ক্ষেত্ৰত ব্ৰহ্মপুত্ৰৰ যিটো স্বভাৱ ভাৰতবৰ্ষৰ অন্যান্য মূল নদীবিলাকৰ সমস্যাৰ লগত বা স্বভাৱৰ লগত নিমিলাৰ কাৰণেই ব্ৰহ্মপুত্ৰই যিটো মিট্টি কাটাও অৰ্থাৎ গৰাখহনীয়া কৰে, দিল্লীত সেই কথাখিনি বুজি নাপায়। ব্ৰহ্মপুত্ৰ আৰু তাৰ মই লোকসভাত কৈছিলোঁ যে 33খন ট্ৰিবিউটাৰিজ তাৰ উপনৈসমূহে যিদৰে মাটি খহাই মানুহক ঘৰৰ পৰা উচ্ছেদ কৰা, একেবাৰে মাটি বিহীন কৰি পেলাই, ঘৰ বাৰী নাইকিয়া কৰি পেলাই, সেই কথাখিনি সংসদৰ মজিয়াত মই বুজাবলৈ যত্ন কৰিছিলোঁ যে শ শ বিঘাৰ মাটিৰ মালিক একেদিনাই গৰাখহনীয়াৰ ফলত ভিখাৰী হৈছে। এই মানুহখিনিয়ে যেতিয়া ঘৰবিহীন হৈ মাটিবিহীন হৈ ক'ৰবাত থাকিবলৈ লয়, দিল্লীত আহি বহুতে সিহঁতক ঘুচপেঠীয়া অৰ্থাৎ বিদেশী বুলি ক'বলৈ বিচাৰে। গতিকে মই কৈছিলোঁ যে গ্ৰাউণ্ড ৰিয়েলিটিটো চাবলৈ আপোনালোকে অকণমান চৰ আৰু চাপৰি এই দুইটা অঞ্চলত অল পাৰ্টি এটা ডেলিগেশ্যন, হোৱাট ইজ দ্য গ্ৰাউণ্ড ৰিয়েলিটি, মাটিত কি আছে চাবৰ কাৰণে মই আহ্বান জনাইছিলোঁ। তাৰ পৰিপ্ৰেক্ষিতত আমি এমপিসকলে বিভিন্ন ধৰণৰ আমাৰ লোকসভাক গভৰ্ণমেণ্টক উপদেশ দিবৰ কাৰণে, সহায় কৰিবৰ কাৰণে কিছুমান কমিটি থাকে, তাক ষ্টেণ্ডিং কমিটি বুলি কয় আৰু কিছুমান আপোনাৰ কনচেনট্ৰেটিভ কমিটি বুলি কয়। ষ্টেণ্ডিং কমিটিয়ে বিভিন্ন দলৰ লোক থাকে, ৰাজ্যসভাৰ লোকো থাকে, তাত এই কথাবিলাক পুংখানুপুংখভাৱে চাই চৰকাৰক পৰামৰ্শ দিয়ে আৰু বিভিন্ন ডিপাৰ্টমেণ্টক এই বিষয়ে মাতি আনি সোধ-পোছ কৰে। মোক সুধিছিল আমাৰ পাৰ্টিৰ ফালৰ পৰা ৰাহুল গান্ধী ডাঙৰীয়াই, খাৰ্গে ডাঙৰীয়াই, যে তুমি কোনখন ষ্টেণ্ডিং কমিটিত থাকিবা। মই ক'লোঁ যে মোৰ ধুবুৰী লোকসভাৰ সকলোতকৈ ডাঙৰ সমস্যাটো হ'ল গৰাখহনীয়া সমস্যা। গতিকে গৰাখহনীয়াৰ লগত জড়িত ৱাটাৰ ইছ্যুজ ষ্টেণ্ডিং কমিটিত মোক মেম্বাৰ কৰিলে ভাল পাব। আৰু সেইমতে অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ
পৰামৰ্শমতে মোক ষ্টেণ্ডিং কমিটিৰ ৱাটাৰ ৰিচোৰ্চৰ যি ৱাটাৰ ৰিচোৰ্চত এগ্ৰিকালচাৰৰ পৰা আৰম্ভ কৰি PHEৰ পৰা আৰম্ভ কৰি পানী সংক্ৰান্তত বিভিন্ন বিভাগ সামৰি থাকে ৱাটাৰ ৰিচোৰ্চৰ ষ্টেণ্ডিং কমিটিক মোক দায়িত্ব দিছে। ষ্টেণ্ডিং কমিটিৰ মই কেইবাখনো সভাত উপস্থিত থাকি এই কথাবিলাক সজোৰে উপস্থাপন কৰাৰ পাছত ব্ৰহ্মপুত্ৰ বৰ্ডকে আদি কৰি ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ কেন্দ্ৰৰ ছেক্ৰেটাৰী আৰু ইয়াৰ লগত লাগি থকা বিষয়াসকলক মাতি আনি কেইবালানিও আমি আলোচনা কৰে। ষ্টেণ্ডিং কমিটিৰ যিবিলাক আলোচনা সেইবিলাক ছিক্ৰেট, সেইবিলাক বাহিৰত ক'ব নোৱাৰে। সেইকাৰণে মই আপোনালোকক সেই বিষয়ে ক'ব নোৱাৰিম, কিন্তু এটা কথা মই ক'ব পাৰিম যে আমাৰ সিদ্ধান্ত হৈছে যে ষ্টেণ্ডিং কমিটিয়ে বিষয়াসকলক লগত লৈ আপোনাৰ এই অঞ্চলবিলাক পৰিভ্ৰমণ কৰিব। আমি যিটো মূল কথা কৈছিলোঁ গৰাখহনীয়াৰ অঞ্চলসমূহ বিশেষকৈ আমাৰ চৰ আৰু চাপৰি, তেওঁলোকক আমি কৈছিলোঁ যে ধুবুৰী লোকসভা সমষ্টিকে আদি কৰি বিভিন্ন ঠাইত যিবিলাক চৰ আছে আপোনালোকে চাওক যে চৰৰ মানুহবিলাক কেনেকৈ থাকে, কিমান ফাইট কৰি নিজৰ জীৱনটো থাকিবলগীয়া হয় এবাৰ চাওক। আনহাতে মাজুলী অঞ্চলতো একেধৰণৰে আপোনাৰ গৰাখহনীয়া হৈছে। গতিকে এই দুটা অঞ্চল পৰিভ্ৰমণ কৰিলে অফিচাৰসকলেও যদি কনভাৰ্জেঞ্চ কৰি বিভিন্ন ডিপাৰ্টমেণ্টে একেলগে কাম কৰি যদি এইটো নেশ্যনেল দৃষ্টিভংগীৰে, কেন্দ্ৰীয় দৃষ্টিভংগীৰে নেশ্যনেল প্ৰব্লেম হিচাপে যদি আমাৰ ঘোষণা নকৰে, তেতিয়াহ'লে কেৱল এখন ৰাজ্য চৰকাৰে এই সমস্যাটো সমাধান কৰিব নোৱাৰে। আৰু আজি কেইদিনমানৰ আগত, মাত্ৰ কেইদিনমানৰ আগত হোৱা আমাৰ সিদ্ধান্ত ষ্টেণ্ডিং কমিটিৰ অল পাৰ্টিৰ যি সদস্য থাকে সেইসকলে পৰিভ্ৰমণ কৰিব আৰু কনভাৰ্জেঞ্চৰ যোগেদি যিবিলাক ডিপাৰ্টমেণ্ট ইয়াৰ লগত জড়িত সেই লোকসকলো ইয়ালৈ অহাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। দ্বিতীয় কথাটো হ'ল যে আমি সংসদ হোৱাৰ পাছত আজি 6/9/2024 তাৰিখে ধুবুৰী জিলাৰ উপায়ুক্তৰ কাৰ্যালয়লৈ আমাৰ ধুবুৰী লোকসভা সমষ্টিৰ লগত লাগি থকা যিবিলাক ৰেলৱে অফিচাৰ আছিলে সেই লোকসকলক মাতি আনি দীঘলীয়াকৈ এলানি আলোচনা কৰে। সেই আলোচনাত কি হ'ল ইতিমধ্যে মই আপোনালোকক লিখিত আকাৰে মই ব্যক্ত কৰিম। ইয়াৰ পিছত আমাৰ যে মূল সিদ্ধান্ত হয় সেই সিদ্ধান্তটো হয় নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেৰ মিটিং হয় আমাৰ MP সকলৰ লগত লৈ। এইখন যোৱাকালি শিলিগুৰিত হৈছিল। তাত আমাৰ বিভিন্ন MP থাকে, বিহাৰৰ MP থাকে, নৰ্থ ইষ্টৰ অন্যান্য MP সকলো থাকে। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে মিটিং উইথ অনাৰেবল MPs কাটিয়াৰ এণ্ড আলিপুৰদুৱাৰ জংচন ডিভিজন on 24th, আজি 25th January 2025, agenda item versus remarks. Agenda item মই আপোনালোকক দিম। এজেণ্ডা আইটেমত থাকে কি? এজেণ্ডা আইটেমত আপোনাৰ বিভিন্ন বিভাগ MLA বিলাক MP সকলক সোধে যে আপোনালোকৰ তাত কেনেধৰণৰ কি সমস্যা আছে আমাক জনাওক। আপোনালোকক মই দি দিম। এই ক্ষেত্ৰত মই 25 বা 29 পেজত 25 বা 29 পেজত আমি যিখিনি উপস্থাপন কৰিছিলোঁ এই কথাখিনি ইয়াত আমাৰ তেওঁলোকৰ ৰিমাৰ্কছৰ সৈতে যোৱাকালি ইয়াত দিছে। মই ভাবোঁ যে আজিলৈকে এনেধৰণেৰে মই সুধিলোঁ তাত ধুবুৰী MPয়ে ইয়াৰ ৰেলৱে সংক্ৰান্তত যিবিলাক সমস্যা ইন ৰাইটিং দি উচ্চ পদস্থ এনেকুৱা ধৰণৰ সভাত উপস্থাপন কৰা নাই। ইয়াত যিখিনি আপোনাৰ মিটিঙত গৈছিলে সেই মিটিঙত মই যিখিনি এই আমাৰ সভা হৈছিলে সেই সভাৰ কথাখিনি মই উপস্থাপন কৰাৰ পাছত
ইয়াত মই কৈছিলোঁ যে সাধাৰণতে আমাৰ গোটেই নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে এটা প্ৰধান আমাৰ অভিযোগ সকলোৰে যে ইয়াৰ যিবিলাক থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেড যিবিলাক আমাৰ চাকৰি খালী হয় মালিগাঁৱত হয়, কিন্তু নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে বুলি কোৱাৰ কাৰণে আমাৰ সকলো লোক বাহিৰৰ বুলি নকওঁ আহি পেলাই ইয়াত দিয়ে আৰু অসমৰ ল'ৰাই আমাৰ অসম সামগ্ৰিকভাৱে অসম বা নৰ্থ ইষ্টৰ ল'ৰাই চাকৰি নাপায়। গতিকে মই তাত কৈছিলোঁ যে লোকেল আনএমপ্লয়ড ইউথ অফ নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ শ্বেল বি এপইণ্টেড এংগেজ ইন দ্য গ্ৰেড 3 and grade 4 jobs of নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে। তেওঁলোকে অৱশ্যে উত্তৰত ক'লে যে এইটো আমাৰ এটা ৰেলৱে বোৰ্ডে ইয়াৰ সিদ্ধান্ত লয়, এজ পাৰ গাইডলাইন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এণ্ড মিনিষ্ট্ৰী অফ ৰেলৱে সিদ্ধান্ত লয়। তেতিয়া মই ক'লোঁ যে আজি আমাৰ যিখন সভা সেই সভাখনৰ এটা সৰ্বসন্মত সিদ্ধান্ত লওক যে আমাৰ যিটো ফিলিংছ বিভিন্ন ছাত্ৰ সংগঠন বিভিন্ন ৰাজহুৱা সংগঠনে কৈছিলে যে থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ যিখিনি টেকনিকেল মেন নহয় সেইখিনি অন্ততঃ আমাৰ লোকেল অসমৰ সামগ্ৰিকভাৱে অসমৰ ল'ৰাক ল'ব লাগে। এটা প্ৰস্তাৱ আমি ইয়াৰ পৰা লৈ আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু ৰেলৱে বোৰ্ডক বা ৰেলৱে ডিপাৰ্টমেণ্টৰ ৰেলৱেক আমি দিব লাগে বুলি আমি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তাৰোপৰি আমি 6/9/2024 তাৰিখে ইয়াৰ বিভিন্ন ধৰণৰ আমাৰ সুবিধাৰ কাৰণে অসুবিধাৰ কাৰণে কথাবিলাক কৈছিলোঁ। সেইখিনি কালি আমাৰ সিদ্ধান্ত হৈছে যে আমি এইখিনি কথা যিখিনি কৈছোঁ যিখিনি আমাৰ মেইনলি মই আপোনালোকক ক'ব খুজিছোঁ যে আমাৰ কি কৰিছে বৰ্তমান চৰকাৰে AC খুব খুলি দিছে, এইটো ভাল। এচিৰ আপোনাৰ কোচবিলাক বঢ়াইছে, এচিৰ কোচ বঢ়াইছে এইবিলাক ভাল, কিন্তু যিটো শ্লিপাৰ কোচবিলাক কাটি দিছে। আমাৰ সাধাৰণতে বুজি পোৱা নাই, হ'লে ভাবে যে AC কৰি দিছে, কিন্তু AC য'ত টিকেটটো নাপায়, যাৰ ৱেইটিং লিষ্টটো থাকে তাত উঠিব নোৱাৰে। কিন্তু শ্লিপাৰ যদি হয়, আমাৰ দুখীয়া মানুহে যদি আপোনাৰ কিবা কাৰণে ইমাৰ্জেঞ্চি যাবলৈ হয়, তেতিয়া অন্তত ট্ৰেইনখনত উঠি পেলাই তাত পিছত টিকেট থাকিলে ৱেইটিং লিষ্টত কৰিব পাৰি, আৰু শ্লিপাৰত পইচাটো কম। আমি সেইকাৰণে কৈছোঁ যে আপোনালোকে এচিটো বঢ়াওক, কিন্তু শ্লিপাৰটো কমাই দিব নালাগে। দুখীয়া মানুহ আৰু মিডিল ক্লাছ মানুহে শ্লিপাৰত যদি এচিটো কৰি পেলাই শ্লিপাৰৰ সমানে পইচা লৈ মোৰ আপত্তি নাই, কিন্তু শ্লিপাৰৰ পইচাটো কম হোৱাৰ কাৰণে মানুহ তাত মিডিল ক্লাছ মানুহ বা দুখীয়া মানুহ যাব পাৰে। আমি কৈছোঁ চৰকাৰক যে এইটো যিটো এটা সিদ্ধান্ত যে এচি কৰিছে, শ্লিপাৰখিনি কাটি পেলাই কৰিছে, গতিকে আমাৰ অৱধ আছামেই হওক অন্যান্য ক্ষেত্ৰতে এইখিনি আপোনালোকে চাব লাগে। দ্বিতীয়তে কৈছিলোঁ যে আমাৰ ধুবুৰী লোকসভা সমষ্টিৰ বিভিন্ন ঠাইৰ পৰা আমাৰ বিভিন্ন ক্ষেত্ৰত কামৰ সন্ধানত বাহিৰলৈ যায়, বিভিন্ন চাউথত যায়, ছিকান্দাৰাবাদ যায়, দিল্লী যায়, কিন্তু ইয়াৰ পৰা যাব নোৱাৰে। ধুবুৰীৰ পৰা যাবলৈ হ'লে হয় বঙাইগাঁও আৰু নহ'লে অন্য কোনো ষ্টেচনৰ পৰা যাব লাগে। আমি কৈছিলোঁ যে ধুবুৰীৰ পৰা BRS গৌৰীপুৰ বা ধুবুৰীৰ পৰা পোনে পোনে ইয়াৰ পৰা যাব পৰাকৈ এটা ব্যৱস্থা কৰিব লাগে। সেইখিনি কথা তাত ৰেলৱে বোৰ্ডত পঠাবৰ কাৰণে সিদ্ধান্ত হৈছে। আৰু এটা কৈছিলোঁ যে আমি ৰাজধানী যিখন আছে আমাৰ ৰাজধানী বুলি কওঁ, কিন্তু ৰাজধানীত এনেকুৱা এটা ফিলিংছ হয় যে দেশৰ বাহিৰৰ ৰাজধানী আৰু অসমৰ ৰাজধানীৰ এক্সপ্ৰেছৰ মাজত পাৰ্থক্য আছে। মই ক'লোঁ তেওঁলোকে ইন প্ৰিন্সিপল মোৰটো তেওঁলোকে মানি লোৱাৰ নিচিনাই কৰিছে যে আমাৰ যিখিনি ৰাজধানী বিশেষকৈ ডিব্ৰুগড়লৈকে যোৱা দুখন ৰাজধানী, তাৰে এখন ৰাজধানীটো নামত ৰাজধানী, ফেচিলিটিটো ৰাজধানীৰ নিচিনা নহয়। আমাৰ ইয়াত যেন ক'ৰবাৰ ৰিজেক্টেড দাবাকেইটাহে লগাই দিয়ে তেনেকুৱা এটা অনুভৱ হৈছে। গতিকে সেই ধৰণৰ নকৰিবৰ কাৰণে ৰাজধানী অসমৰ ক্ষেত্ৰতো বাহিৰা বম্বে হওক, আমাৰ বিভিন্ন ঠাইৰ যিবিলাক আপোনাৰ মুম্বাই হওক, বিভিন্ন ঠাইৰ যিবিলাক ৰাজধানী, তাৰ ৰাজধানী উঠা আৰু ইয়াৰ ৰাজধানী উঠাৰ মাজত অলপ পাৰ্থক্য দেখা যায়। সেইখিনিকো মই কৈছিলোঁ যে ৰাজধানীটো যাতে অলপ আমাৰ ইয়াত কোৱালিটিটো মেইনটেইন কৰি ইয়াৰ ভালটো যাতে বেলেগত কাটি লৈ নাযায়, সেইটো মই অনুৰোধ কৰিছোঁ। আনকি মই বন্দে ভাৰতত আহিলোঁ, বন্দে ভাৰত আজি 3 মাহৰ আগত অহা বন্দে ভাৰত আৰু ইয়াৰ কোচকেইটা অকণ পুৰণা হৈছে বা চেঞ্জ কৰিছে নেকি, পুৰণা হোৱা নাই, ক'ব কাটা আনি ইয়াৰ পৰা ভালকেইটা কাৰ্পেট লগোৱা যিকেইটা আছিল সেইকেইটা লৈ গুচি গ'ল। সেইকেইটা চাবৰ কাৰণে মই কৈছোঁ। পিছত কৈছোঁ আপোনাৰ
ৰাজ্য ৰাণী বুলি এখন আমাৰ ৰাজ্য ৰাণী না এখন আমাৰ এই ধুবুৰীলৈকে আহে, তাত সাধাৰণ মানুহবিলাক আহে, এই ভাগৰে যুগৰে আহে, চিলঘাটৰ পৰা আহি পেলাই ধুবুৰী পাবলগীয়া হয়, সেইমতে গৌৰীপুৰত ৰাখি থৈ দিয়ে। গৌৰীপুৰত কিবা চেঞ্জ কৰে, ইঞ্জিন চেঞ্জ কৰে নে কি কৰে, তাত 1 ঘণ্টা ৰাখে। গতিকে মই কৈছোঁ যে যোনখন ইমান দূৰৰ পৰা আহিছে ডাইৰেক্ট ধুবুৰীত অহাৰ ব্যৱস্থা কৰিব লাগে, কিবা চেঞ্জ কৰিলে ইয়াতে কৰিব, টেকনিকেল কথাটো আমি নাজানো। গতিকে এই কথাখিনি মই তাত কালি উপস্থাপন কৰাৰ লগতে বিভিন্ন আমি ইয়াত কৈছোঁ যে মই আপোনালোকক এইখিনি দি দিম। কোভিড টাইমত কিছুমান আপোনাৰ আমাৰ ৰেল বন্ধ কৰি দিছিল, তাৰপিছত কেইখনমান দিছে, কেইখনমান দিয়া নাই। আমাৰ অসমতে কেইবাখনো আপোনাৰ এতিয়া ইয়াত মোৰ উত্তৰটো দিলে যে পেছেঞ্জাৰ ট্ৰেইন ছাৰ্ভিচেছ ৱেৰ কেঞ্চেল এণ্ড অল কেঞ্চেল ট্ৰেইন ছাৰ্ভিচেছ ৱেৰ ৰেষ্ট'ৰ্ড এক্সেপ্ট দ'জ ট্ৰেইনছ হুইচ পাৰ্মানেণ্টলি উইথড্ৰন। এনেকুৱা টেকনিকেলি তেওঁলোকে লিখিছে যে আমাৰ কোভিডৰ সময়ত গোটেইখিনিকে দিছে, কিন্তু যিখিনি পাৰ্মানেণ্টলি বন্ধ কৰিছে সেইখিনি দিয়া নাই। সেইটো কি ধৰণৰ কথা হ'ল? পাৰ্মানেণ্টলি কিয় বন্ধ কৰিছে? পাৰ্মানেণ্টলি বন্ধ কৰাৰ কাৰণটো কি? কেইবাটাও ইয়াত আছে, মই সেইখিনি কথা আপোনালোকক ক'ব খোজা নাই, মই আপোনালোকক দি দিম যে তিনিচুকীয়া নাহৰলগুন ইণ্টাৰচিটি এক্সপ্ৰেছটো গুৱাহাটী পেছেঞ্জাৰ, মই তাক কৈছিলোঁ তাত যে এই প্ৰপ'জেল ফৰ ইনষ্ট্ৰাকশ্যন অফ নিউ ইণ্টাৰচিটি ছাৰ্ভিচেছ বিটুইন আলিপুৰদুৱাৰ জংচন টু গুৱাহাটী ভায়া ধুবুৰী বিলাচীপাৰা অভয়াপুৰী হেজ বিন চেণ্ট টু ৰেলৱে বৰ্ড অন 19/1/2023। এইটো এটা আমি সেইদিনা মই লিখাৰ পিছত আমি যিকেইটা মিটিং কৰিছিলোঁ সেইখিনিৰ পিছত এটা হৈছে যে আমি নতুনকৈ এই প্ৰপ'জেল ফৰ ইন্ট্ৰডাকশ্যন অফ নিউ ইণ্টাৰচিটি ছাৰ্ভিচ চেণ্ট টু ৰেলৱে বৰ্ড অন 19/1/2023। Other proposal will be examined once commercial jurisdiction is available. বাকীখিনিও মই দিছিলোঁ যে ধুবুৰী টু গুৱাহাটী 1 PM মেইল এইবিলাক মই আপোনালোকক দি দিম, এইখিনি তেওঁলোকে বিবেচনাৰ কাৰণে লৈছে বুলি আমাক জনাইছে। আমাৰ কুকুৰাঝাৰৰ ৰেলৱে কোচ ফেক্টৰী এটা হোৱা কথা আছিল। এইটো প্ৰায় 300 কোটি টকামানৰ আপোনাৰ এটা প্ৰপ'জেল। সেইটোৰ ষ্টেটাছটো আমি জানিব বিচাৰিছিলোঁ, সেইটো মই তাত উপস্থাপন কৰিছিলোঁ। আৰু এটা আছিল যে কুকুৰাঝাৰ টু ভূটান, এইটো এটা যোৱাৰ সিদ্ধান্ত হৈছিলে, সেইটো কি হৈছে সেই বিষয়ে মই জানিব বিচাৰিছিলোঁ। গতিকে এইখিনি কথা তাত আমি উপস্থাপন কৰিছিলোঁ। মই সময়ভাৱে আপোনালোকক কৈ আছোঁ, কিন্তু এইখিনি কথা কি হৈছে সেই কথাখিনিকে মই আপোনালোকক জনালোঁ। অহাকালি 26 জানুৱাৰী সকলোকে মই শুভেচ্ছা জনাইছোঁ। সকলোকে আপোনালোকৰ যোগেদি সকলোৰে আমি এই ক্ষেত্ৰত আনন্দৰে পালন কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ, সকলোকে শুভেচ্ছা জনাইছোঁ। আপোনালোকৰ যদি কিবা কুৱেশ্যন আছে ছাৰ, আমাৰ যিহেতু ধুবুৰী জিলাখনত বানপানী আৰু বৰাপানীয়ে বিভিন্ন সমস্যাৰ সৃষ্টি কৰিছে, এই প্ৰসংগত আপুনি সাংবাদিক পেকেজ উত্থাপন নতুন কৰি দিব লাগে। মই প্ৰথম ব্যাখ্যাটোতো সেইটোৱে কৰিলোঁ। পেকেজ কৰাটোৱে তেওঁলোকক বুজাব বিচাৰিছোঁ যে গৰাখহনীয়া কি, নিয়োজনটো কি, সেই কথাটো বুজাবলৈ যত্ন কৰিছোঁ। এই কথাখিনি শীৰ্ষস্থানত আপোনালোকৰ লোকসভাটো মই কৈছোঁ, মই কুৱেশ্যনখিনি আপোনালোকে যদি সোধে মই কি আনচাৰ দিছোঁ সেইটোও মই কৈছোঁ। আজি 4 দিনৰ আগত যিখন আমাৰ ষ্টেণ্ডিং কমিটি হ'ল চৰকাৰক পৰামৰ্শ দিয়া, সেই ষ্টেণ্ডিং কমিটিটো পুংখানুপুংখভাৱে আমি আলোচনা কৰিছোঁ, সৰু ৰাখি নহয়, জোৰদাৰকৈ আমি আলোচনা কৰিছোঁ যে ষ্টেট গভৰ্ণমেণ্টৰ এইটো এখতিয়াৰৰ ভিতৰত নহয়। যেতিয়ালৈকে ৰাষ্ট্ৰীয় দৃষ্টিভংগীৰে ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি এই সমস্যাটো সমাধান কৰাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা নল'ব, তেতিয়ালৈকে এইটো ক'ৰবাত আপোনাৰ কৰিব, ক'ৰবাত বাদ হ'ব, ক'ৰবাত কৰিব, ক'ৰবাত বাদ হ'ব, সেইটো হ'ব। আৰু ক'ত ক'ত কি প্ৰপ'জেল ইতিমধ্যে আমি চেংচন কৰালোঁ। মই আপোনালোকক আজি মই যিহেতু শিলিগুৰিৰ পৰা পোনে পোনে আহিছোঁ, মোৰ হাতত কাগজখিনি নাই,
ষ্টেণ্ডিং কমিটিৰ গোটেই কাগজখিনি মোৰ আছে। এইখিনি চিক্ৰেট যিখিনি নহয় সেইখিনি আপোনালোকৰ যোগেদি মই জানিব পাৰিম। স্যার পঞ্চায়েত নির্বাচনের জন্য কি ধরনের প্রস্তুতি আছে? পঞ্চায়ত নিৰ্বাচনটো আমাৰ হ'ব লাগিছিল ডিচেম্বৰ 23 তাৰিখৰ 2023 পিছত। এইটো এটা সাংবিধানিক ব্যৱস্থা। যেনেকৈ MP ইলেকশ্যন হয় 5 বছৰত, যেনেকৈ MLA ইলেকশ্যন হয় 5 বছৰত, বাধ্যতামূলকভাৱে সাংবিধানিক ব্যৱস্থাৰ যোগেদি পঞ্চায়ত নিৰ্বাচনটো 2023 ডিচেম্বৰত ম্যাদ উকলি দিছে। অসম চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনৰ বিফলতা হ'ল যে সময়মতে পঞ্চায়ত নিৰ্বাচনটো তেওঁলোকে কৰিব নোৱাৰিলে। এইটো চৰকাৰৰ ডাঙৰ বিফলতা। একে বুকু পিন্ধাই থকা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিফলতাৰ অন্যতম এটা আপোনাৰ জ্বলন্ত উদাহৰণ হ'ল যে সময়মতে তেওঁলোকে পঞ্চায়ত নিৰ্বাচন কৰিব নোৱাৰে। তাতোকৈ আৰু বিফলতা একো হ'ব নোৱাৰে। যিখনে পঞ্চায়ত নিৰ্বাচনৰ লগত তৃণমূল পৰ্যায়ৰ গাঁৱৰ আপোনাৰ উন্নয়ন জড়িত হৈ আছে, তেওঁলোকে সময়মতে কৰিব নোৱাৰে। সময়মতেতো কৰিব নোৱাৰিলে যেতিয়া ম্যাদ উকলি গ'ল, তাৰপিছত 2 নম্বৰ পদ্ধতিৰে এতিয়া বেকডেটত আপোনাৰ গাঁও সভা দেখাই বিভিন্ন 15 ফাইনেন্সৰ কাম কৰি আছে। সেইবোৰ অন্যায়, ইলিগেল হৈছে। ইলিগেলি এতিয়া পঞ্চায়তৰ কাম কৰি আছে, য'ত জনপ্ৰতিনিধিসকল থাকিব নোৱাৰিলে কৰিব নোৱাৰে। যেনেকৈ আমাৰ নিৰ্বাচিত চৰকাৰ নাথাকিলে আমি কিছু কাম কৰিব নোৱাৰোঁ, তেনেকৈ এখন নিৰ্বাচিত চৰকাৰ পঞ্চায়ত নিৰ্বাচনত যোগেদি তৃণমূল পৰ্যায়ৰ এখন চৰকাৰ, সাংবিধানিক ব্যৱস্থা, সংবিধানত অনুমোদনীৰ যোগেদি ইয়াৰ ব্যৱস্থা কৰা হৈছে। সেইটো নকৰি পেলাই তাৰপিছত ডিলিমিটেশ্যন আদি বিভিন্ন কথা উলিয়াই এতিয়া পিছুৱাই এতিয়া বিভিন্ন অজুহাতত তেওঁলোকে নিৰ্বাচনটো কৰিব বিচৰা নাই। তাৰ উপৰি মন্ত্ৰী কৈ লওঁ, তাৰপিছতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্বাচনটো যে তেওঁলোকে সুবিধা নাই তাৰ এটা উদাহৰণ হ'ল যে যেতিয়া চৰকাৰ থাকে ইণ্টেলিজেন্সৰ যোগেদি বহু কথা গম পায়। মুখ্যমন্ত্ৰী ডাঙৰীয়াই গম পালে যে তেওঁৰ কাম কাজত ৰাইজ অসন্তুষ্ট। উজনি কওক, নামনি কওক, পাহাৰ কওক, বৰাক ভেলী কওক, ভেটিয়েদি কওক, সকলো ঠাইত তেওঁৰ কাৰ্যকালৰ কাৰণে সকলো কাষ্ট কমিউনিটি মানুহ বিতুষ্ট। বিশেষকৈ যোৱা লোকসভা সমষ্টিত তেওঁ দেখিলে যে আহোম সম্প্ৰদায়খিনি তেওঁলোকৰ লগত নাই, মৰাণ মটক তেওঁলোকৰ লগত নাই, চুতীয়া সম্প্ৰদায়খিনি তেওঁলোকৰ লগত নাই, কোচ ৰাজবংশী লোকসকল তেওঁলোকৰ লগত নাই, বাকী সংখ্যালঘু লোকসকল তেওঁলোকৰ লগত নাই। সেইকাৰণে তেওঁ এতিয়া যি মিয়াৰ ভোট নালাগে বুলি তেওঁ দম্বালি মাৰিছিল, এতিয়া মিয়াৰ ওচৰত আহি যোনে কৈছিল যে মোক ইলেকশ্যনৰ সময়ত মই কৈ দিম যে মিয়া আপোনালোকে মোক ভোট নিদিব, এতিয়া মিয়াক হস্তংগ প্ৰণাম কৰি মিয়াৰ ভোট লগা হৈছে। কাৰণ তেওঁ যিখিনি যোৱাবাৰ যাৰ ভোটেৰে তেওঁলোকে চৰকাৰ কৰিছিল, সেই লোকসকল হিমন্ত বিশ্ব শৰ্মাৰ কাম কাজত বিতুষ্ট হৈ তেওঁলোকৰ লগৰ পৰা আঁতৰি গৈছে। আৰু সেইকাৰণেই তেওঁ এতিয়া ৰাইজৰ ওচৰত চাপিবলৈ বিচৰা নাই। বিচৰাটো নায়েই। এনেকুৱা এটা পদ্ধতি উলিয়াইছে যে বিজেপি দলৰ নিজৰ চিম্বলটো হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়তত নাইকিয়া কৰি দিছে। চিম্বলটো লৈ তেওঁলোকে ৰাইজৰ ওচৰত যাব খোজা নাই, কাৰণে ৰাইজে ভাবিছে ৰাইজে তেওঁলোকক গ্ৰহণ নকৰিব। হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে বিজেপিৰ পদুম ফুল লৈ তৃণমূল পৰ্যায়ত যাবলৈ সাহস কৰা নাই। সেইকাৰণে যিটো তৃণমূল পৰ্যায়ৰ মূল পঞ্চায়ত ৱাৰ্ড মেম্বাৰ, সেই ৱাৰ্ড মেম্বাৰৰ 70% তেওঁই দম্বালি মাৰি কৰে। 70% পঞ্চায়তৰ প্ৰতিনিধিৰ যিবিলাক নিৰ্বাচন তাত চিম্বল নাথাকে, অৰ্থাৎ তেওঁলোকে দলীয় চিম্বল থাকিব, দলীয় চিম্বল নাথাকে। তাৰমানে তেওঁ নিজৰ কাম কাজত তেওঁ আমি যদি চৰকাৰ থাকিলেহেঁতেন, আমি উন্নয়ন কৰাৰ কাৰণে আমাৰ ক্ষমতা থাকিলেহেঁতেন, আমি নিজৰ চিম্বলটো লৈ ৰাইজৰ ওচৰত গ'লোহেঁতেন। তেওঁ গম পালে যে তেওঁৰ কাম কাজত ৰাইজ অসন্তুষ্ট হ'লে, সেইকাৰণে তেওঁ বিচৰা নাই। সেইকাৰণে তেওঁ বিভিন্ন অজুহাত কৰি এতিয়া ৱাৰ্ড মেম্বাৰ আৰু পঞ্চায়তৰ আপোনাৰ যিবিলাক সভাপতি, সেই ক্ষেত্ৰত তেওঁ চিম্বল বিলীন কৰিছে দলীয়। কিন্তু আমি কৈছোঁ আমাৰ কংগ্ৰেছে যেনেকৈ আমি জিলা পৰিষদত হাতৰ চিন দিওঁ, যেনেকৈ আমি আঞ্চলিক পঞ্চায়তত হাতৰ চিন দিওঁ,
ঠিক তেনেকৈ একেখন পোষ্টাৰতে আমাৰ যিখিনি 10টা ৱাৰ্ডৰ প্ৰতিনিধি একেখন পোষ্টাৰতে থাকিব আৰু আমি ক'ম যে এইখিনি আমাৰ কংগ্ৰেছৰ প্ৰতিনিধি বা আমাৰ যদি লোকেলি এলায়েন্স হয় কোনোবা বিৰোধী পক্ষৰ লগত সেইসকলৰ এলায়েন্সৰ প্ৰাৰ্থী বুলি আমি সকলোকে দিম কাৰণ আমাৰ সাহস আছে যে ৰাইজৰ ওচৰত যোৱাৰ আমি নিজৰ চিম্বল লৈ আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিফলতা বিভিন্ন আমাৰ মানুহক কৰা অত্যাচাৰ বিশেষকৈ আমাৰ স্মাৰ্ট মিটাৰ বিভিন্ন ক্ষেত্ৰত বস্তু মূল্য বৃদ্ধি বিভিন্ন সমস্যাৰে আগুৰি থকা মানুহৰ ওচৰত এই কথাখিনি উপস্থাপন কৰিম আৰু পঞ্চায়ত নিৰ্বাচনত আমি আমাৰ দলীয় আৰু আমাৰ যদি এলায়েন্স হয় সেই এলায়েন্সৰ ভিত্তিত আমি বিজেপিৰ ফালৰ পৰা বা মুখ্যমন্ত্ৰীৰ ফালৰ পৰা কৈ থকা হৈছে যে কংগ্ৰেছে কেছ কৰাৰ কাৰণে আপোনালোকে নিৰ্বাচন পাতিব নোৱাৰে তেওঁৰ জালত আপুনি এতিয়া মোৰ কথাটোতকৈ তেওঁৰ কথাটো হৈছে ইলেকশ্যন আছিল কেতিয়া নকৰিলে আছিল কেতিয়া ডিউ ডেট আছিল 20 কৈ আছোঁ মই 2023 ডিচেম্বৰ তাত ক'ত কেছৰ মামলাৰ কথা আছে আৰু ক'ত কেছ কংগ্ৰেছে কৰিছে তেওঁহে এইবিলাক দৰাৰো মাক কইনাৰো বাপেক তেওঁহে কৰি থাকে এইবিলাক কিন্তু আমি ক'ত কৰিব 2023 এইটো উত্তৰ নিদিয়ে আপোনাক এতিয়া কৰিব লওকচোন ইডিউটত কিয় নকৰিলে চৰকাৰৰ নিয়ম হ'ল যে ম্যাদ উকলি যোৱাৰ 6 মাহৰ আগত তেওঁলোকে নিৰ্বাচন আয়োগক ক'ব লাগে যে নিৰ্বাচন কৰিব লাগে দিছিলে নাই কিয় নকৰিলে তাৰপিছত কিয় ডিলিমিটেশ্যনৰ কথা আহিলে ডিলিমিটেশ্যন সংবিধানৰ কোন ব্যৱস্থাৰ যোগেদি কৰিলে ডিলিমিটেশ্যনৰ অৰ্থ কি ডিলিমিটেশ্যনৰ অৰ্থ এইবিলাক কথাত মই ডিলিমিটেশ্যনৰ অৰ্থ হ'ল যে এটা সময়ত পপুলেশ্যনটো বাঢ়ি যায় তেতিয়া সমানভাৱে সকলোতে কম বেছি পৰিমাণে সমষ্টি ৱাইজ সমান পপুলেশ্যন কৰে এতিয়া এটা ৱাৰ্ডত 3000 এটা ৱাৰ্ডত 800 মানুহ মই দেখুৱাই দিম হয়নে নহয় কওক এইটো কি ডিলিমিটেশ্যন ইচ্ছামত কৰিছে এইবিলাক আপোনাৰতো তেওঁ এইবিলাক পাপ কৰি গৈছে এইবিলাক তেওঁৱে ভুগিব আজি আপোনালোকে চাওকচোন এই আমাৰ বহুতে কয় এই আমাৰ উৰিষ্যাৰ মুখ্যমন্ত্ৰী পাটনায়ক ডাঙৰীয়া কোনো হাৰিব বুলি ভবা নাছিল হাৰিলে নাইকিয়া হৈ গ'ল তেলেংগানাৰ মুখ্যমন্ত্ৰী কি নাম আছিলে ইয়াৰ কেচিআৰ এতিয়া মানুহে পাহৰি কোনেও ভবা নাছিল কেচিআৰ কি অত্যাচাৰ কৰিছিল ৰেৱন ৰেড্ডী এতিয়া কংগ্ৰেছৰ যিজন মুখ্যমন্ত্ৰী তেওঁৰ ছোৱালীৰ বিয়াত আহিব নিদিয়া নাছিলে তেওঁক জেলত লৈ গৈছিল ৰাইজে তেওঁক নাইকিয়া কৰি দিলে ছাদ্দাম হুছেইনে গাঁতত সোমাই তৎ পোৱা নাছিলে এই মুখ্যমন্ত্ৰীয়ে যি অত্যাচাৰ কৰিছে ৰাইজৰ ওচৰত আহিবলৈ নিজৰ চিম্বলটো লৈ সাহস কৰিব পৰা 2026ত চামগুৰি পুনৰ উদ্ধাৰ কৰিব পাৰিব আপোনালোকে ইয়াত আহিছে বেলেগ কথা মই আহিছে বেলেগ কথা 26ত এতিয়া কি চামগুৰি নতুন নে পুৰণা আপোনালোকক মই বুজাবই পৰা নাই ডিলিমিটেশ্যনৰ আগৰ চামগুৰি ডিলিমিটেশ্যনৰ পাছৰ চামগুৰি গোটেই বস্তুখিনি খেলি মেলি গতিকে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেই কথাখিনি বুজি পাইছে সেইকাৰণে নিজৰ চিম্বলটো লৈ পেলাই যাবলৈ সাহস কৰা নাই অহাবাৰ ৰেকৰ্ডযোগ্য ভোটত আমাৰ চামগুৰি সমষ্টিত জিকিব আৰু তেওঁকতো এনেও মিয়াৰ ভোট নালাগে কথাখিনি তেওঁ কওক এদিন ক'ব নালাগে এদিন ক'ব যে মই তেওঁলোকক ভোট দিব লাগিলেও নকওঁ তেওঁ ক্লিয়াৰ কৰক মিয়াৰ ভোট লাগে নে নালাগে আজি এটা কয় কালি এটা কয় তেওঁ নতুন যিটো চামগুৰি সেই চামগুৰিটো উদ্ধাৰ কৰিবলৈ হ'ব নেকি নতুন যিটো আমাৰ চামগুৰি তাৰ বেলেগ বছৰটো উত্তৰ নাই আপোনালোকৰ ওচৰত নতুন যিটো চামগুৰি নতুন যিখিনি চামগুৰি তাৰ গোটেইখিনি কংগ্ৰেছৰ এভেইলেবল নতুন যিখিনি চামগুৰি যোৱা ইলেকশ্যনতো তানজিল হুছেইন লিড পাইছে 9000 ভোটত 8500 ভোটত লিড পাইছে লিখক নাই নিলিখে নহয় এইখিনি নতুন যিটো চামগুৰি মানুহ ভুলকে কৈ আছে মইতো গ্ৰাউণ্ডত থাকোঁ তো তাৰ চিঙিমাৰী পঞ্চায়তত কংগ্ৰেছ জিকিছে তাৰ মাগুৰমাৰী পঞ্চায়তত কংগ্ৰেছ জিকিছে এইখিনি অৱশ্যে ধুবুৰীত কোনো প্ৰয়োজন নাই তাৰ কাটপাৰা পঞ্চায়তত কংগ্ৰেছ জিকিছে তাৰ ভাটিয়ালি পঞ্চায়তত কংগ্ৰেছ জিকিছে ভাটিয়াখালী ক'ত আপোনাক মই কম বুজিব দিছে আপোনাক কোনোবাই সুধি আছে কিন্তু আপুনি এতিয়াতো এইখিনি কথাটো বুজিও নাই পোৱা আপুনি গোটেই বুজি পাইছে নতুন যি চামগুৰি যোৱা বিধানসভাত য'ত আমি হাৰিছোঁ য'ত ৰেগিং কৰি তেওঁলোকে জিকিব পৰা নাই সেই চামগুৰিটো নতুন চামগুৰিৰ অন্তৰ্ভুক্ত পঞ্চায়তকেইটাত কংগ্ৰেছ পাৰ্টীয়ে তানজিল হুছেইন জিকিছে 8500 ভোটত জিকিছে কওক নাই বুলি সেইটো ছবি গতিকে যিমান এতিয়া কথা মিয়াৰ ভোট লাগে নে নালাগে সেইটোতো নকয় ধুবুৰী
ধুবুৰীক তেওঁ বেয়া পায়, ধুবুৰী মানুহবিলাকক বেয়া পায়, সেইটো চবেই জানে। কিন্তু ধুবুৰী চিণ্ডিকেটৰ পইচাখিনি বৰ মজা পায়। চুনাহাট নে কি কয় আপোনালোকে নিদিব এইবিলাক। এই গোলকগঞ্জৰ কি কয় নামটো? কি কয়? কি কয়? এইটো তালৈকে কওক, আপোনালোকে কওক, মই ক'লে দুখে চুব। চুনাৰহাট চবেই জানে তাত চিণ্ডিকেট চলি আছে, আপোনালোকে নিদিয়ে। চুনাৰহাটত যে চিণ্ডিকেট চলি আছে ইয়াৰ ডিচিয়ে নাজানে? চুনাৰহাটত যে চিণ্ডিকেট চলি আছে ইয়াৰ এছপিয়ে নাজানে? লোকেল সৰু সুৰা আপোনাৰ মানুহকেইটাক ধৰি নিদিয়ে পুলিচে, লোকে তাত ধৰিব নোৱাৰে। ইয়াত যে বিভিন্ন ধৰণৰ যে ইয়াৰ পইচা যে চিণ্ডিকেট হৈ আছে সেইখিনি এছ পি ডাঙৰীয়াই নাজানে? ডিচি ডাঙৰীয়াই ইয়াত নাজানে? প্ৰশাসনে নাজানে নেকি? নে এইখিনি জনাই দিব লাগিব? যদি নাজানো বুলি কয় মই জনাই দিম। মোৰ কংগ্ৰেছ পাৰ্টি আছে, মোৰ NSY আছে, মোৰ ইয়াত কংগ্ৰেছ আছে, নেলাগে। মোৰ ইয়াত পূজাজবংশী লোকসকলৰ মই আজি চিলিগুৰিৰ পৰা আহি থাকোঁতে মোক লগ ধৰি কৈছে, মই আজি পাৰ্টিনেণ্ট কথা এটা আপোনালোকক কৈছোঁ, মহিলাসকলে এখন মেমৰেণ্ডাম দিছে, মই দি দিম যে আমাক পূজাজবংশী লোকসকলেই নহয়, সকলো ক্ষেত্ৰত মদৰ দোকান খুলি আমাৰ মহিলাসকলক অত্যাচাৰ কৰিছে হিমন্ত বিশ্ব শৰ্মা। আজি এখন বজাৰ, কি বজাৰ? তাৰ খেৰবাৰী বজাৰৰ ষ্টুডেণ্ট, বিভিন্ন কাষ্ট কমিটি, খেৰবাৰী ষ্টুডেণ্টে নতুনকৈ খোলা মদৰ দোকানখন বন্ধ কৰি দিছে। এতিয়া বজাৰে বজাৰে মদ খুৱাই গোটেই জাতিটোক ধ্বংস কৰিবলৈ বিচাৰিছে, মদাহী বনাবলৈ বিচাৰিছে, যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বেয়া কামবিলাক কোনো লোকে যাতে দৃষ্টিগোচৰ। আপোনালোকে কম দিনৰ ভিতৰত এই জোকাৰণে আহিব, এই পূজাজবংশী এটা বৃহৎ অংশ কংগ্ৰেছ অন্ত একমাত্ৰ হিমন্ত বিশ্ব শৰ্মা। গোটেই মানুহখিনিক আজি বজাৰে বজাৰে মদৰ দোকান পেলাই মদাহী বনাব বিচাৰিছে। গোটেই মহিলাখিনি আহি পেলাই কৈছে আমাৰ ঘৰখনত অশান্তি হৈছে। এতিয়া আপোনালোকৰ মুখে মুখে চুনাৰহাট, এইখিনি গৈ এই ধুবুৰীৰ পৰা বোধহয় এই গৌৰীপুৰ গৈ কোনফালে যাব বা আপোনালোকৰ বাতৰিটো যাব। যদি গোৱালপাৰা হৈ যায় সেইখিনিতে আঁকি যাব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাজ পেছ কৰিব, নহ'লেতো আপোনালোকক সুধিব দিয়ক না, ইয়াৰ চিণ্ডিকেটকেইটা বন্ধ কৰক ডিচিয়ে, ইয়াৰ চিণ্ডিকেটৰ বন্ধ কৰক এছপিয়ে, বাকী বাহাদুৰি কৰাটো কৰিব নেকি? নকৰে। সাহসে নাই তেওঁলোকৰ। আৰু যদি নাই হোৱা বুলি কয় কওক, মই কালি দেখুৱাই দিম। এইখিনিলৈকে যাব খোজা নাই। মানকাছাৰৰ আপোনাৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰত যিখিনি আপোনাৰ বৰ্ডাৰ গৈ আছে, এতিয়া যাব আৰু তাত কোন কোন চিণ্ডিকেটৰ লগত জড়িত সেইখিনি আপোনাৰ তাৰ ডিচি এছপি আপোনাৰ প্ৰশাসন উলিয়াওক। কাক যদি নামিব লাগে ভালকে নামিব। মই কৈছোঁ যে এতিয়া আপোনালোকে এইখিনি অন্ত কৰক, শেষ কৰক। হৈছে আৰু ধুবুৰীৰ মানুহখিনিক হিংসা কৰে, ইয়াৰ মানুহখিনিক তেজু চেপি ধৰে, ক'ৰবাত সৰু সৰু মানুহ দুখীয়া মানুহখিনিক অত্যাচাৰ কৰে। ইয়াৰ পৰা আৰু কি কি কৰি আছে মই আপোনাক ক'ম। এতিয়া মই চিলিগুৰিৰ পৰা আহোঁতে তাতো ক'লে যে তাত কোন কোন আপোনাৰ এই মুখ্যমন্ত্ৰীৰ লগত থকা লোকে জড়িত হৈ তাৰ পৰা কি কি বস্তু আনি পেলাই ইয়াত চোৰাংভাৱে বিক্ৰী কৰি আছে। তেনেকৈ গোলকগঞ্জৰ পৰা গোলকগঞ্জৰ ৰাস্তাটোদি আহে, কেনেকৈ যায়। অলপ পিছত মোকে ফোন কৰিব যে আপুনি ইয়াৰ লগত জড়িত হ'ব। মই নহওঁ কাৰণে এতিয়া আপোনাৰ মই শত্ৰু হৈছোঁ, সেইকাৰণে মোৰ পাইলট এস্কৰ্টটো কাটি দিছে, চিকিউৰিটিৰ ভয় দেখুৱাইছে, সেইকাৰণে মই বেয়া হৈছোঁ। যদি আমাৰো কোনোবা মানুহ জড়িত হৈ আছে তেওঁৰ বিৰুদ্ধে আমি ব্যৱস্থা ল'ম, কিন্তু ব্যৱস্থা ল'ম। তাৰ আগত ইংগিত দিছোঁ যিটো বন্ধ কৰক। যদি নাজানে ডিচিয়ে মই দেখুৱাই দিম, যদি নাজানে এছপিয়ে মই দেখুৱাই দিম। কেতিয়া দেখাব লাগে ৰাতি মই পহৰা দিম, দেখুৱাই দিম কোনফালে যায়। কোনটা মানুহটোৰ নাম কম নেকি? আপোনালোকে মানুহটোৰ নাম কম নেকি? আপোনালোকে জানে নেকি? নাজানে। আমাৰ ইয়াৰ সাংবাদিকসকলে ইয়াৰ লগত জড়িত মানুহজনৰ নামটো জানে নেকি? হা, চবেই জানে। জানে নামটো? নাজানে ন? মুখেৰে লাগে বুজোতে বুজিছে, কম বাৰু। আপোনালোককে চালোঁ মই। থেংক ইউ। আৰু পুনৰ ৰাজ্যত বিদ্যুৎ মাশুল বৃদ্ধি কৰাৰ কাৰণে এইটো কওক না, আমাৰ চিণ্ডিকেটত জড়িত মানুহৰ নামটো কওক। এইটোৱে চবেই শুনক, আপোনালোকে যে নাজানে চবেইটো বুজিব। আজিকালিতো ক'ৰবাত ক'ৰবাত আপোনাৰ লাইভ টেলিকাষ্টটো হয়তো নাজানিলে এইটো সকলোৱে জানে। এতিয়া কওকচোন, বিদ্যুৎ মাচুল 300 টকীয়া কৰিছে।
হয় না? স্মাৰ্ট মিটাৰ লগাইছে, এইটো অধপতনৰ লক্ষণ। দুখীয়া মানুহৰ আপোনাৰ টেটু চেপ, সেইকাৰণে পঞ্চায়ত নিৰ্বাচনটো নিজৰ চিম্বলত যাব, বিভিন্ন টেটু চেপো জুৰিছে, পুলিচ দি শাসন চলাব খুজিছে। অসমৰ পুলিচ সকলো পুলিচে তেওঁৰ কথা নহ'লে ভাবি আছে কেতিয়া ইলেকশ্যন ঘোষণা হয়। এই ইলেকশ্যন ঘোষণা হোৱাৰ লগে লগে এই পুলিচখিনিয়ে উঠি যাব আপোনাৰ। এতিয়া তেওঁ ৰঙা চকু দেখাই পুষ্টিবোৰ 0.1% পুলিচ তেওঁৰ পক্ষে আছে। বেছি সংখ্যক 99% পুলিচ তেওঁৰ লগত নাই, কৰ্মচাৰীয়ে নাই। তেওঁ যি অত্যাচাৰ কৰিছে হ'ব, বেছি ক'লে আপোনালোকে মোৰ একো দিগদাৰ নাই।